হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালেই। বৰ্তমান মোৰো ভাল। আৰু আজি মই আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু মই আহি আছোঁ আজি লগৰজনীৰ ঘৰলৈ। চাওঁচোন কি কৰোঁ, সকলোবোৰ দেখুৱাম। আৰু এতিয়া গাড়ীৰ পৰা নামি লগ পালোঁ আৰু এজনী লগৰ, মানে আমি দুয়োজনী গৈ আছোঁ আমাৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ঘৰলৈ, কাৰণ তাই আজি বাৰ্থডে আছে। আৰু এই যে ৰাস্তাটো দেখিছে, এই ৰাস্তাটোৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে। এই ৰাস্তাটো দিয়ে যায় আমি পঢ়া স্কুলখনলৈ, য'ত 7 বছৰ দিন আমি পাৰ কৰিলোঁ। আৰু এতিয়া আহি পালোঁ লগৰজনী, মানে এই যে দেখিছে, তাই হৈছে মোৰ লগৰজনী। আৰু তাই ঘৰতে আজি বাৰ্থডে পাৰ্টি কৰিবলৈ আহিছোঁ, কাৰণ বহুত দিনৰ আগৰ পৰাই তাই কৈ আছে যে তহঁত দুজনী আহিবই লাগিব, নহ'লে নহ'ব। আৰু সেইটো কাৰণে আমি আহিলোঁ, তাইকো অলপ সময় দিলোঁ, কাৰণ যিহেতু আমি লগ নাপাওঁ। কাৰণ তাইও এতিয়া বেলেগ জেগাত থাকে, আমিও বেলেগ জেগাত থাকোঁ, মানে চবেই নিজৰ নিজৰ কামত বিজি হৈ যাওঁ। সেইটো কাৰণে আমি বহুত দিনৰ পাছত লগ পাইছোঁ। লাষ্ট লগ পাইছিলোঁ মোৰ বাৰ্থডেত, যিহেতু মোৰ ভ্লগ বনাব পৰা নগ'ল। আৰু তাই কৈছে এবাৰ মোৰ বাৰ্থডেত ভ্লগটো বনাবি দেই, তো সেইটো কাৰণে মানে ভ্লগটো বনাই দিছোঁ আৰু দেখুৱাই দিছোঁ। আৰু দেখিছেনে আপোনালোকে, সেই যে সৰু পোৱালীজনী, সেইজনী হৈছে তাইৰ ভণ্টি। আৰু আছে তাইৰ লগত আৰু এটা ভাইটি, আৰু তাহাঁত দুটা হৈছে টুইনছ হয়। ইমান যে মৰম লাগে দুটাকে, মানে ইমান উৎপতীয়াও নহয়, আৰু মানে কথাবোৰ শুনিবলৈ বহুত মৰম লগা তাহাঁতৰ দুটাৰ। আৰু যে এই সৰু পোৱালিটো দেখিছেনে, এই সৰু পোৱালিটো কেক নাখায়, মানে তাক চবতকৈ ফাৰ্ষ্টত কেকটো খুৱাব লাগিছিলে, কিন্তু খোৱা নহ'ল যে, সেইটো কাৰণে মানে পোৱালিটোৱে এতিয়া কেক নাখায়, এতিয়া কান্দিছে। আৰু মই এতিয়া তাইক কেক খুৱাবলৈ লৈছোঁ। আৰু যিহেতু বাৰ্থডে গাৰ্ল, কেক নোখোৱালে হ'ব জানো? আৰু কেক খুওৱাৰ লগতেতো কেক লগোৱাটোতো সেইটো মেণ্ডেটৰী, যিহেতু বাৰ্থডে হয়। সেইটো কাৰণে আৰু আমাৰ মাজতো অলপ হৈ গ'ল তেনেকুৱা। তাইক কেক খোৱালোঁ, কেক লগালোঁ, সকলোকে কেক লগালোঁ, তাৰ ভাইটি, ভণ্টি, মোৰ লগৰজনী, সকলোকে কেক লগালোঁ। আৰু তাত দিনটো মানে বহুত ভাল লাগিছে, শব্দ দি প্ৰকাশ কৰিব নোৱাৰি। আৰু আমি কেইজনী যে ক্লাছ 6ৰ পৰা আমি এতিয়ালৈকে, মানে 2011 চনৰ পৰা এতিয়ালৈকে আমাৰ বণ্ডিংটো ঠিক ফাৰ্ষ্ট দিনা যেনেকৈ লগ পাইছিলোঁ ঠিক তেনেকুৱাকৈ আছে। মানে আমি 7টা বছৰ একেলগে কটাইছোঁ, যিহেতু আমি তিনিজনীয়ে নৱোদয়ত পঢ়িছিলোঁ। ইমান দিনৰ পাছত আমাৰ লগ পাই আমাৰ ইমানেই কথা ওলাইছে, মানে গৈছিলোঁহে, সময়টো কেনেকৈ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। মানে সেই কথা পাতোতে আমাৰ ৰাতি কেতিয়া পোৱালে আমি গমেই নাপালোঁ। আৰু সেই ৰাতিপুৱাই এতিয়া আকৌ মোৰো স্কুল আছে, তাইৰো জব কৰি আছে ফেক্টৰী এটাত, তো তাইৰো এতিয়া ডিউটি আছে, তো সেইটো কাৰণে আহি দিবলগীয়া হ'ল। আকৌ আমি বহুত সোনকালে লগ পাই আছোঁ। আৰু আপোনালোকে জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।